হেল্ল' বন্ধুসকল, কি খবৰ? আজি এটা অৰ্ডাৰ আছে আৰু তাৰ বাবে এয়া দেখিছে পটল আৰু আলু দি এনেকৈ তৰকাৰী বনাইছোঁ। আৰু এইটো হৈছে নিৰামিষ তৰকাৰী। আৰু ইয়াতে আদা বটা, জিৰা বটা আৰু টমেটৰ মানে ঘূৰি লৈছোঁ মিক্সিতে। তো এইখিনি হ'লো নিৰামিষ তৰকাৰী এটা। আৰু আপোনালোকক দেখুৱাইছোঁ আগতেও মই চুপটো অৰ্ডাৰ আছে আৰু পায়স, 3টা বস্তু অৰ্ডাৰ আছে। বন্ধুসকল, বহুত দিনৰ পৰা আশা আছিল মই এখন হোটেল খুলিবলৈ। তো হোটেল হয়তো খুলিব নোৱাৰিম, এনেকৈ অনলাইনতে অৰ্ডাৰ কৰি যিখিনি পাৰোঁ টুকটাক কৰি বনাওঁ। আৰু ইয়াতে মোৰ মেডাম আছে, তেখেতে মেডামে অৰ্ডাৰ লয় আৰু মোক এনেকৈ বনাব লাগে আৰু মই অৰ্ডাৰ পালে এনেকৈ বনাওঁ। আজি হৈছে পটলৰ তৰকাৰী, চুপটো আৰু পায়স। এই 3টা বস্তু আজি পাৰ্চেল দিম, তাকে হৈ আহিছে। আৰু এই ৰেচিপিটো মই দেখুওৱা নাই আপোনালোকক, একেবাৰে সহজ। জিৰা বটা, আদা বটা আৰু টমেটৰ। আৰু তেলত দিব আপোনালোকে তেজপাতা আৰু অকণমান জিৰা আৰু শুকান জলকীয়া এটা। আৰু খাবলৈ টেষ্টি হয়, এনেকৈ ভাতৰ লগতো খাব পাৰি আৰু কিছুমানে মাছৰ লগতো বনায়। তো বন্ধুসকল, মোৰ আজি অৰ্ডাৰটো মই দিবলৈ ৰেডি হৈছোঁ। এইবাৰ তৰকাৰীটো হৈ গৈছে আৰু এইবাৰ মই পাৰ্চেল দিবলৈ যাম। বন্ধুসকল, মই অকণমান ইয়াতে চেনি দি দিম, দেখিছে। আৰু অকণমান গৰম মছলা, ঘি, একেটা বস্তু লাগে। গৰম মছলা, ঘি লাষ্টত নমাবৰ সময়ত দিবই লাগে। নিদিলে অকণমান পাঞ্চা টাইপ এনেকুৱা থাকে। এয়া একেবাৰে ৰেডি হৈ গৈছে মোৰ তৰকাৰীটো। আৰু মই অকণমান ঘি দি দিম। বন্ধুসকল, মই আপোনালোকক এটা কথা কওঁ, শ্বেয়াৰ কৰোঁ আপোনালোকক। মই আকৌ এটা কাম বিচাৰিছোঁ, যি কামেই নহওক, ঘৰ সাৰা মোচা। কাৰণ কিয় কৈছোঁ, ঘৰখন চলাবৰ কাৰণে মই অকলে আৰু ঘৰখন চলাব লাগে 3জন মানুহ, মাও বেমাৰ হৈ থাকে। তাৰ বাবে আকৌ এটা ভাবিছোঁ, কাম বিচাৰিছোঁ, পালে আকৌ এটা কামত জইন কৰিম। আৰু এইটোতো আছেই। আৰু এনেকৈ চলিছোঁ, একেবাৰে ৰেডি হৈ গ'ল এতিয়া মোৰ তৰকাৰীটো। এতিয়া মই পাৰ্চেল লৈ যাম। বন্ধুসকল, মোৰ এই ভিডিঅ'টো কেনেকুৱা লাগিল চাই পেলাই জনাবচোন। আৰু মই টিফিনটো দেখুৱাই দিম আপোনালোকক। এইটো হৈছে টিফিন, দেখিছে এনেকৈ। আৰু এনেকৈ লৈ গ'লে কি হয়, গৰমো থাকে, মানুহবিলাকে কাষ্টমাৰে খাই খুব ভাল পায় গৰম গৰম। তো এয়া ৰাখিছোঁ, মোৰ আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। বন্ধুসকল, ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট চবেই কৰিব। আৰু মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আশা ৰাখিছোঁ আপোনালোকে চাই পেলাই লাইক, কমেণ্ট কৰিব, শ্বেয়াৰো কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।